BJP atum Kuti kep modern auditorium hall ningkan ke thompling era phian ta Patangte det AJYCP. Niphai Crazy arni inquiry Borjan constituency kaparlo AJYCP Central Committee Executive Member Jitu Phukan Lapen AJYCP Bogajan Regional Committee atum hinpen Assam Chief Minister Aphan Pinpura Lopanong Ponsi Bogajan SDO Civil Asai Hemalong Himan Election Officer Ariding Pajerdam. Pinpura long ke jongpon lagi kedam tang ningkan suri hini rakrener ke pen crazer ke paningkan abare masam Chief Minister Sarbananda Sonwal Ariding pen Bogajan Block Office atheng noalong. Modern auditorium hall estimate amount of rupees 10 crore Tangka pen kikimponji aphanu jok parjaptika. Halasonu jok ke sompona hut non kidobom MLA Dr. Mumin, Deputy Speaker Assam Legislative Assembly alang lila pen KAAC CM Dr. Tuleram Ronghang atum pen chenglok kithe kiding atum chitongdun. Bonta isining duk meme alama bangke bang so modern auditorium hall ki kima contractor chikrong bang nujok parjap prong penaka prega vela sinon anujok parjap prong presi kitang dabji aphansi tuning ripon Pini nian ta ki klem patang pon pede labang so anujok parjap prong ke ningkan ke thoman pleng tanglo Bonta BJP atum Pini nian ta bang so modern auditorium hall bokajan along chipatang pon pede CB kok Radaphan Amek Wrangler Kachong Thoilasi Pini AJYCP Jitu Phokon Lapen AJYCP Bokajan Regional Committee atum Assam Chief Minister Dr. Himanta Biswa Sarma Aphan Panong si Bokajan SDOC Ariding Pinpura Lopajir Pon Padu Alang litu mahin pen ke hangpon lagi bang so modern auditorium hall puthot prabjin pen ki klem pon thura ki patang pon surak ji aphan chuning ripadu pon Lapen jong si contractor bang 10 crore Tangka kichupang limdokok lipute bang so puthak prabjin pen kiri katar liponji aphan sudak pen chuning ripadu hidipi pen hemari be পৰিষদৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এখন আজি আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো স্মাৰক পত্ৰ প্ৰদান কৰাৰ মূল উদ্দেশ্যটোৱে হৈছে কি 2018-19 বৰ্ষৰ SP/15 অধীনত সিগনেল প্ৰজেক্টৰ অধীনত 10 কোটি টকাৰ বোকাজনলৈ এটা কলাক্ষেত্ৰৰ নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছিল এই নিৰ্মাণ ধাৰ্য কৰাৰ পিছতেই 2020 চনৰ 27 নৱেম্বৰ তাৰিখে সেই সময়ৰ বিজেপি চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং আৰু বোকাজানৰ বিধায়ক ডক্টৰ নুৰ্মল মমিঙৰ উপস্থিতিত আৰু বোকাজানৰ ৰাইজৰ সহযোগত ইয়াতে এতিয়া এটা আটকধুনীয়া কলাক্ষেত্ৰ আধাশিলা স্থাপন হৈ গৈছে কিন্তু বিগত দিনবোৰত আমি দেখিবলৈ পালো যে 20 বৰ্ষৰ 27 নৱেম্বৰ পিছৰ পৰা কলাক্ষেত্ৰটো নিৰ্মাণ হ'ব বুলি বোকাজানবাসী ৰাইজৰ এটা দাবী আৰু এটা আশা আছিল কিন্তু কালৰ ক্ৰমত আমি দেখিলো যে কলাক্ষেত্ৰটোত দুটামান খুঁটা খাৰা কৰি পেলাই আজি 2023 বৰ্ষ শেষ হ'বহি হ'ল এতিয়ালৈকে এই কলাক্ষেত্ৰটো নিৰ্মাণ হৈ নুঠিলে চৰকাৰ একেখনে তেতিয়াও বিজেপি চৰকাৰ আৰু এতিয়াও বিজেপি চৰকাৰ মাথো মুখ্যমন্ত্ৰী আসনখন সেই সময়ত সৰ্বানন্দ সোণোৱালে অধিষ্ঠ হৈছিলে অলংকাৰিক তেওঁ চলাইছিলে আৰু এতিয়া মুখ্যমন্ত্ৰী আসনখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে গ্ৰহণ কৰিছে কিন্তু আমাৰ এটা নৱছত্ৰ পৰিষদৰ দাবী কি বোকাজানবাসী ৰাইজৰ তথা ইমান দিনীয়া এটা সপোন আছিলে যে ইয়াত যদি আটকধুনীয়া যদি কলাক্ষেত্ৰটো 10 কোটি টকাৰ নিৰ্মাণ সাপেক্ষে হোৱাৰ কথা হৈছিলে আজি কোপতি কিয় নহল যিজন ঠিকাদাৰে ইয়াত কামটোৰ পাইছিলে সেই ঠিকাদাৰজনে কামটো অৰ্ধনিমিত্তৰ অৱস্থাতে সকলোখিনি বস্তু তেওঁ ইয়াৰ পৰা লৈ গ'ল ইয়াত কিবা ৰাজনৈতিক ষড়যন্ত্ৰ হ'ল নেকি সেইকাৰণে আমি যুৱছত্ৰ পৰিষদে দাবী জনাইছো যে চৰকাৰখনে দুৰ্নীতি সহনশীল বুলি তথা দুৰ্নীতি নিকা কৰিম বুলি তেখেতলোকে প্ৰতিশ্ৰুতি দি পেলাই চৰকাৰলৈ আহিছিলে চৰকাৰ শাসনভাৰ গ্ৰহণ কৰিছিলে এতিয়া বিজেপি শাসিত চৰকাৰখনে দুৰ্নীতি নিশেষ কৰি কোৱাত বোকাজনত ৰাইজৰ দীৰ্ঘদিনীয়া দাবীটো কেতিয়া কাৰ্য তেওঁলোকে পৰিণত কৰিব কলাক্ষেত্ৰটো কেতিয়া ইয়াৰ পৰা সম্পূৰ্ণভাৱে হৈ উঠিব কাৰণ বোকাজানবাসী ৰাইজৰ চিলনীজানৰ পৰা লাহৰীজানলৈকে এটা কলাক্ষেত্ৰ নোহোৱা কাৰণে বা অডিটৰিয়াম নোহোৱা কাৰণে ৰাইজৰ ইয়াত যিকোনো সভা সমিতি ৰাজহুৱা স্বাৰ্থত যিকোনো জড়িত কাৰ্যসূচী সভা সমিতি ল'বলৈ বহু অসুবিধাৰ সৃষ্টি হৈছে সেইবাবে আমি আমাৰ এই যুৱছত্ৰ পৰিষদৰ
আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে কলাক্ষেত্ৰতো নিৰ্মাণ কাৰ্যসূচী আৰম্ভ কৰিব লাগে আৰু যদি এই 10 কোটি টকাত যদি কিবা দুৰ্নীতি বা কেলেংকাৰী হৈছে তেওঁলোককো তদন্তৰ আওতালৈ আনি পেলাই যোনেই নহওক শাস্তি দিবৰ বাবে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপোনালোকৰ থ্ৰুৰেদি